ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছে। আজি মই তোমালোকলৈ লৈ আনিছোঁ অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰসমূহ। ১ নম্বৰ ক। সাৰথি পুথিখন কাৰ ৰচনা? উত্তৰ সাৰথি পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা। খ। কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়? উত্তৰ বহুত মানুহে কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে সুখে সন্তোষে জীৱন কটাব পাৰি তাকে নজনাৰ নিমিত্তে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। গ। কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? উত্তৰ নিৰ্বোধ খিংখিঙীয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। ঘ। সজ ব্যৱহাৰৰ অনুপান কি? সজ ব্যৱহাৰৰ অনুপান হ'ল নম্ৰতা। ঙ। মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়? মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক ছলনা কৰা হয়। প্ৰথম ছ। এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? উত্তৰ যিবিলাক মানুহে লগৰীয়াক হহুৱাবলৈকে লোকৰ গুপ্ত কথা সদৰি কৰে এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। দ্বিতীয় ছ। কাৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়? উত্তৰ সঠৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়। বগীয়া জ। বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? উত্তৰ সত্যনাথ বৰা। ২ নম্বৰ ক। ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লেখ কৰিব নোৱাৰি? উত্তৰ যিবিলাক মানুহৰ লগত সমাজ পাতি থকা হয় তেওঁলোকৰ কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা চলিলে সুখে সন্তোষে কাল নিয়াব পাৰি সংসাৰ যাত্ৰীয়ে তাক ভালকৈ জনা উচিত। ইয়াকে নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। সজ ব্যৱহাৰ যদিও সজ চৰিত্ৰৰ গুণ তথাপি চৰিত্ৰ সজ হ'লেই ব্যৱহাৰ সজ নহয়। অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা গৰিহণাৰ ভাজন হয়। আকৌ ছলকপটীয়া মানুহো ব্যৱহাৰৰ গুণত সকলোৰে মৰমৰ পাত্ৰ হয়। সেয়ে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উল্লেখ কৰিব নোৱাৰি। খ। বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? উত্তৰ বিনয় ভাৱে মানুহৰ মহৎ ব্যক্তিত্ব প্ৰকাশ পায় আৰু সকলোৱে প্ৰিয়পাত্ৰ কৰি তোলে। অন্যহাতে অভাৱত কেতেৰা মাত মাতি মানুহৰ মনত বেজাৰ দিয়া নিৰ্বোধ স্বভাৱৰ মানুহক কোনেও ভাল নাপায়। সিহঁতৰ গাত লক্ষ গুণ থাকিলেও কঠুৱা মাতৰ দোষতেই সহস্ৰ উপকাৰো মানুহে একতিলে পাহৰি যায়। অবোধ দানৰ ফল একে নিমিষতে লয় হয়। মানুহে মুকলি মনেৰে দান কৰিব লাগে তথা মুকলি মনেৰে দান কৰিলেহে মানুহৰ পুণ্য হয়। সেয়ে জ্ঞানীসকলে বিনয় ভাৱত দান কৰিব লাগে বুলি কৈছে। ৩। তাৎপৰ্য ব্যাখ্যা কৰা। নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। উত্তৰ উক্ত কথাফাকি সত্যনাথ বৰাদেৱৰ অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। সংসাৰত সুখে সন্তোষে বাস কৰিবলৈ হ'লে মানুহে সকলোৰে লগত সজ আচৰণ কৰাৰ প্ৰসংগত বাক্যটো উল্লেখ কৰিছে। নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। দৰবৰ লগত সঠিক পৰিমাণে অনুপান সেৱন কৰিলেহে ই অধিক গুণ দিয়ে। সেইদৰে নম্ৰ ব্যৱহাৰেৰে কৰা সজ আচৰণেও আনৰ পৰা সহজে মৰম ভক্তি আদায় কৰিব পাৰি। দম্ভালি মাৰি কথা কোৱা মানুহক কোনেও ভাল নাপায়। নম্ৰ ব্যৱহাৰে মানুহক কাৰো ওচৰত সৰু নকৰে বৰং তাৰ পৰা আশয় উচ্চতাহে প্ৰকাশ পায়। মনত নম্ৰ ভাৱ থাকিলে মুখেৰে আপোনা আপুনি মিঠা মাত ওলায়। খ। সোণৰ জেউতী অমান্য কৰিলে নকমে। উক্ত কথাফাকি সত্যনাথ বৰাদেৱৰ অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। সোণৰ নিচিনা মূল্যৱান বস্তু অমান্য কৰিলেও ইয়াৰ উজ্জ্বলতা সদায় অক্ষুণ্ণ থকাৰ প্ৰসংগত কবিয়ে এনেদৰে উল্লেখ কৰিছে। মান্যমন্দ লোক সদায় আদৰণীয়। এওঁলোক মান সন্মানৰ পাত্ৰ। কিন্তু আমাৰ সমাজত এনে কিছুমান লোক আছে যিয়ে মান্যৱন্ত লোকৰ গুণবোৰক গ্ৰহণ কৰিব নোখোজে। তেওঁলোকে চল পালেই মান্য লোকক অমান্য কৰিব খোজে। কিন্তু তেওঁলোকে ভাবি নাচায় যে সোণৰ মূল্য যিদৰে কোনো কাৰণতে নকমে সেইদৰে মান্যৱন্ত লোকসকলৰ মূল্য সোণৰ লগত তুলনা কৰা হৈছে আৰু কোৱা হৈছে যে সোণৰ দৰে মান্যৱন্ত লোকসকলৰ মূল্য আনে অমান্য কৰিলেও হ্ৰাস নাপায়। থেংক ইউ।